নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমে কওঁ এই ভিডিঅ'টো 29 তাৰিখৰ আৰু আমি সকলোৱে ইতিমধ্যে জ্ঞাতই যে 29 তাৰিখে আমাৰ নগাঁৱৰ বটদ্ৰৱাত যি প্ৰকল্প নিৰ্মাণ কৰা হৈছিল তাৰ শুভ উদ্বোধনী অনুষ্ঠানটি আছিলে আৰু য'ত আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত আছিল আৰু এই অনুষ্ঠানটোত আমাৰ কলেজৰ পৰা আমি গৈছিলোঁ অংশগ্ৰহণ কৰিবৰ কাৰণে। ৰাতিপুৱা প্ৰায় 7মান বজাতে আমি কলেজৰ পৰা ওলাই গৈছিলোঁ। তাৰপিছত আমি বৰদোৱা পাই আমি আমাৰ য'ত মানে আমি ৰখি অমিত শ্বাহ ডাঙৰীয়াক আদৰিম সেই ঠাইত পালোঁগৈ আৰু তাতে ৰখি সকলোৱে আমি জেগাখিনি চাইছোঁ, মানে ইমান ধুনীয়াকৈ বনাইছে। আৰু মই ক্লাছ 8ত থাকোঁতে গৈছিলোঁ, তেতিয়া বহুত মানে পুৰণা বৰদোৱা আছিল তেতিয়া, আৰু সেই 8ত থাকোঁতেই যোৱা দিনা সেই অনুষ্ঠানটোত উপস্থিত থকা বহুতখিনি পাৰ্থক্য। আৰু মই মানে আমাৰ কলেজৰ পৰা আমি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ পাই সঁচাকৈ সৌভাগ্য বুলি ভাবোঁ এই কথাটো। তাৰপিছতে আমি গ'লোঁ ব্ৰেকফাষ্টৰ কাৰণে, আমাক খাবলৈ দিছিলে যিহেতু, তাৰপৰা আৰু এইফালে আমাক ব্ৰেকফাষ্ট দিলে খাবলৈ বুলি। তাৰপিছতে খাই মেলি হোৱাৰ পিছত আমাৰ অনুষ্ঠানভাগ আৰম্ভ হ'ল, মানে গায়ন বায়ন। আৰু এইফালে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'লি। সঁচাকৈ গৃহমন্ত্ৰীগৰাকীক ইমান ওচৰৰ পৰা দেখা পাই সঁচাকৈ বহুত ভাল লাগিছে। আৰু ইয়াত তেওঁ দৰ্শন কৰি পেলাই অলপমান আঁতৰত এখন মিটিং হৈছিলে তালৈ গ'ল। আৰু সঁচাকৈ বৰদোৱাখনক এনেকুৱা এটা ৰূপ দিয়াৰ বাবে অসম চৰকাৰক অশেষ ধন্যবাদ। আৰু তাৰপিছতে তেওঁ মিটিঙলৈ গ'ল আৰু আমিও গুৰু আসনৰ ভিতৰলৈ গৈ পেলাই ধুনীয়াকৈ চালোঁ। বহুত ধুনীয়াকৈ বনাইছে সঁচাকৈ ক'বলগীয়া মানে। আৰু এইফালে ধুনীয়াকৈ গুৰু আসনখনৰ ভিতৰ চোৱা আপোনালোকক দেখাই দিছোঁ, আৰু বহুত ধুনীয়া আছিলে সঁচাকৈ। আৰু এতিয়া আমি ওপৰৰ ভাগলৈ গৈছোঁ, আৰু ওপৰৰ ভাগতো সেই একেই বহুত ধুনীয়া। আৰু ইয়াতে সকলোৱে ফটো ভিডিঅ' চব লৈছে, আৰু ময়ো উঠিলোঁ বাৰু ফটো। তাৰপিছতে এয়া ধুনীয়াকৈ মানে ওপৰৰ পৰা ধুনীয়াকৈ সকলোবোৰ দেখিব পাৰে। আৰু এই তাত ফিল্ডখনত যে দেখিছে মাজে মাজে মানে ক'ৰবাত সত্ৰীয়া, ক'ৰবাত দিহানাম, ক'ৰবাত ৰাস, এনেকৈ আৰু বিভিন্ন জেগাত বিভিন্ন কালচাৰেল প্ৰগ্ৰামবোৰ হৈ আছিলে মানে সেই ফিল্ডখনত। আৰু তাৰপিছতে আমাক মিটিং শেষ হোৱাৰ পিছত, আমি মিটিঙত যোৱা নাছিলোঁ যদিও অমিত শ্বাহ ডাঙৰীয়া যোৱাৰ পিছত আমাক ইয়াত দুপৰীয়া খাবলৈ বুলি দিলে। আৰু সেইদিনা ইমানেই জাম আছিলে, 4টা বজাত গাড়ীত উঠি আমি 8মান বজাতহে ঘৰ পাইছোঁহি, আৰু দিনটো কুঁৱলীয়ে দি থাকিলে আৰু ঘৰ আহিও পোৱা দেৰি হ'ল। সেইকাৰণে ভিডিঅ'টো মই আজিয়েই দিলোঁ, আৰু ভিডিঅ'টো ইমানেই আছিলে, আৰু আজিলৈ বাই।